নমস্কাৰ প্ৰথমতে মই আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ সৰু মাছৰ সৈতে কৰ্দৈ এটা থলুৱা ৰেচিপি। সৰু মাছ বুলি ক'লে সাধাৰণতে পাতত দিয়া বা ফ্ৰাই কৰা হয়, নহয়নে বাৰু? মই কিন্তু প্ৰায় এইদৰে বনাওঁ। কৰ্দৈৰ লগত সৰু মাছৰ এই তৰকাৰীখন মোৰ খুবেই প্ৰিয়। আপোনালোকে বাৰু কেনেকুৱা পায় জনাবচোন মোক। আহকচোন আজি এই সৰু মাছৰ সৈতে কৰ্দৈ তৰকাৰীখননো মই কিদৰে বনাইছোঁ আপোনালোককো দেখাওঁ। এয়া আপোনালোকে দেখিলেই নহয়, কেৰাহীত তেল পকাৰ লগে লগে মই তাত কেঁচা জলকীয়া আৰু পিঁয়াজ দি অলপ সময় ভাজি ৰাখিলোঁ। আৰু পিঁয়াজৰ যেতিয়া অকণমান ৰঙা পৰিবলৈ ধৰিলে মই তাতে আলু কেইপিচ দি দিছোঁ। আৰু আলুখিনি দি অলপ সময় লৰাই তাত জোখৰ পৰিমাণৰ নিমখ আৰু হালধি দি ভালদৰে মিলাই যেতিয়ালৈকে আলু কেইপিচ সিজি নাযায় তেতিয়ালৈকে ভাজি ৰাখিম। আনফালে মই আন এখন কেৰাহীত সৰু মাছখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ। এইটো ছিজনত অৱশ্যে কৰ্দৈৰ সৈতে এই তৰকাৰীখন প্ৰায়বোৰ ঘৰতে বনোৱাই হয়। এতিয়া মই ইয়াত আদা নহৰুৰ পেষ্টটো এড কৰিছোঁ। আদা নহৰুটো অৱশ্যে অপশ্যনেল হয়, সেইটো আপোনালোকৰ ইচ্ছা অনুযায়ী কথা। আপোনালোকে দিবও পাৰে নিদিবও পাৰে। এয়া দেখিছে নহয়, মোৰ আলু প্ৰায় সিজিয়ে গৈছে। আৰু তেতিয়াই মই কাটি ৰখা কৰ্দৈ 3টা দি দিছোঁ। এতিয়া আমি কৰ্দৈখিনি নিসিজালৈকে অলপ সময় ভাজি ৰাখিম। কৰ্দৈখিনি সিজোতে বেছি টাইম নালাগে, অতি কম সময়তে ধুনীয়াকৈ সিজি যায়। এয়া দেখিছে নহয়, কৰ্দৈখিনি প্ৰায় সিজিয়ে গৈছে। আৰু মই এতিয়া ইয়াত পানী এড কৰিম। পানীটো আপোনালোকৰ নিজৰ হিচাপ অনুযায়ী দিব। মই অলপ দিছোঁ। শাকখিনি ভালদৰে উতল অহাৰ পাছত মই ইয়াত এতিয়া আধাকৈ ভাজি ৰখা মাছখিনি দি দিছোঁ। মাছখিনি ভালদৰে মিলাই এতিয়া অলপ সময় সিজিবৰ বাবে ৰাখি দিম। ইয়াত দেখিছেনে আপোনালোকে, মাছখিনি কিমান সুন্দৰকৈ এটা এটা হৈ আছে, অকণো ভাগি যোৱা নাই। আপোনালোকে এটা কথা মন কৰিব, যেতিয়া আপোনালোকে মাছ দিব তাৰপিছত কিন্তু আপোনালোকে বৰ বেছি হেতাৰে লৰাই নাথাকিব, নহ'লে মাছখিনি ভাগি যোৱাৰো সম্ভাৱনা আছে। আৰু মই এতিয়া ইয়াত এটা কৰ্দৈ কাটি আকৌ কেইপিচমান তাত দি দিছোঁ। এই তৰকাৰীখন বনাওঁতে আপোনালোকে বৰ বেছি জুলীয়া নকৰিব, অলপ গ্ৰেভি কৰিয়ে ৰাখিব, তেতিয়া খাবলৈ খুবেই সোৱাদ হয়। এতিয়া মই ইয়াত বাৰীৰে অলপ ধনিয়া আনি দি দিছোঁ। ধনিয়াটো অৱশ্যে অপশ্যনেল হয়, এইটো ছিজনত আছিল বাবে মই দি দিছোঁ। আপোনালোকৰ নাই যদি নিদিলেও হ'ব। আজি মোৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। আৰু এবাৰ নিশ্চয় বনাব বুলি আশা কৰিলোঁ। আজি মোৰ এই থালিখনত থকা এই গাহৰিৰ চাটনিৰ ৰেচিপিটো যদি আপোনালোকক লাগে তেনেহ'লে মোৰ শ্বৰ্ট ভিডিঅ' চাবলৈ নাপাহৰিব, তাতে মই ৰেচিপিটো দি থোৱা আছে। আৰু যদি মোৰ এই ভিডিঅ'টো আজি আপোনালোকৰ ভাল লাগিল তেনেহ'লে আপোনালোকে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। বাই বাই।